সকলোৱে নমস্কাৰ জনাই নতুন প্ৰভাত ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ এই খণ্ডটোত আমি অসমৰ প্ৰেক্ষাপটত কেইটামান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন লৈ আহিছোঁ। আশা কৰিছোঁ আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে প্ৰশ্নকেইটা যথেষ্ট পৰিমাণে উপযোগী হিচাপে বিবেচিত হ'ব। আহকচোন এতিয়া আমি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। আজিৰ প্ৰথম প্ৰশ্ন, অইল এণ্ড মিনাৰেলছ এক্সপ্ল'ৰেশ্যন পেক্ট 2026 মতে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু তলৰ কোনখন ৰাজ্য চৰকাৰৰ মাজত চুক্তি স্বাক্ষৰিত হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নাগালেণ্ডৰ চৰকাৰৰ মাজত। আজিৰ দ্বিতীয় প্ৰশ্ন, গ্ৰীণফিল্ড এয়াৰপৰ্ট প্ৰি-ফিজিবিলিটি এক্ট অনুসৰি AAI অৰ্থাৎ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ সৈতে অসমৰ কোন বিভাগৰ মাজত চুক্তি স্বাক্ষৰিত হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ডিপাৰ্টমেণ্ট অফ ট্ৰেন্সপৰ্ট। আজিৰ তৃতীয় প্ৰশ্ন, জিৰ' কষ্ট এমপ্লয়ী ইঞ্চুৰেঞ্চ স্কিম 2026 অনুসৰি অসম বিত্ত বিভাগে তলৰ কোন দুটা বেংকৰ সৈতে জড়িত হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, এক্সিছ বেংক এণ্ড ইণ্ডিয়ান বেংক। আজিৰ চতুৰ্থ প্ৰশ্ন, মেগা ক্লিন এনাৰ্জি ট্ৰেনজিশ্যন অনুসৰি অসম চৰকাৰে কোন কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, টাটা পাৱাৰ। আজিৰ পঞ্চম প্ৰশ্ন, বৰ্তমান অসমত কিমানটা গাঁও পঞ্চায়ত আছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 2202টা গাঁও পঞ্চায়ত আছে। ষষ্ঠ প্ৰশ্ন, বৰ্তমান BCCIৰ সভাপতিগৰাকী কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মিথুন মানহাছ। BCCIৰ এষ্টাব্লিছমেণ্ট ডেটটো আছিল 1928 চন আৰু ইয়াৰ বৰ্তমানৰ ভাইচ প্ৰেছিডেণ্ট ৰাজীৱ শুক্লা, ছেক্ৰেটৰী দেৱজিৎ শইকীয়া, জইণ্ট ছেক্ৰেটৰী প্ৰভিতেশ ভাটিয়া, ট্ৰেজাৰাৰ হৈছে ৰঘুৰাম ভাটিয়া। আজি পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান ভাৰতীয় ফুটবল এছ'চিয়েশ্যন AIFFৰ সভাপতিগৰাকী কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কল্যাণ চাউবে। পৰৱৰ্তী প্ৰশ্ন, আছাম ক্ৰিকেট এছ'চিয়েশ্যনৰ বৰ্তমান সভাপতিগৰাকী কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, তৰংগ গগৈ। আজিৰ নৱম প্ৰশ্ন, ব্লু ভেলী ক্লাষ্টাৰ প্ৰজেক্ট যিটো শেহতীয়াকৈ অসম চৰকাৰ আৰু ইউৰোপীয়ান ইউনিয়নৰ মাজত হৈছিল, কোন তাৰিখে ঘোষণা কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জুন 9, 2023 তাৰিখে। দশম প্ৰশ্ন, ইউনিফৰ্ম চিভিল কোড UCC অসম বিধানসভাত কোন তাৰিখে গৃহীত হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মে 27, 2024 তাৰিখে। আৰু আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে ইয়াত সম্পূৰ্ণকৈ দিয়া আছে। আজিৰ 11 নম্বৰ প্ৰশ্ন, কুমাৰ ভাস্কৰ বৰ্মা সেতু কোন তাৰিখে যাতায়াতৰ বাবে মুকলি কৰা হৈছিল? আৰু প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ফেব্ৰুৱাৰী 14, 2026 তাৰিখে। আৰু এই সেতুখন গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত অৱস্থিত। ইয়াৰ দূৰত্ব হৈছে 1.24 কিলোমিটাৰ আৰু ইয়াক 3030 কৰোৰ টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, ফাৰ্ষ্ট আণ্ডাৰ ৱাটাৰ ৰোড ৰেল টানেল ব্ৰহ্মপুত্ৰৰ তলত নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বাজেটত কিমান পুঁজি নিৰ্ধাৰণ কৰা হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 18,662 কোটি টকা। আজিৰ ত্ৰয়োদশ প্ৰশ্ন, 2026-27 বৰ্ষৰ অগ্ৰিম বাজেটত বিত্তমন্ত্ৰী অজন্তা নেওগে অসমৰ GSDP 2020 পৰা 2025 বিত্তীয় বৰ্ষত কিমান শতাংশ বিকাশ হৈছে বুলি উল্লেখ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 45%। আজিৰ 14 নম্বৰ প্ৰশ্ন, শেহতীয়াকৈ অসম চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চাকৰিৰ বাবে কিমান শতাংশ সংৰক্ষণ ঘোষণা কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 3%। পৰৱৰ্তী প্ৰশ্ন, ক্লাইমেট চেঞ্জ পাৰফৰ্মেন্স 2026ত ভাৰতৰ স্থান কি? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 23 নম্বৰ ৰেংক। বন্ধু বান্ধৱীসকল, প্ৰশ্নসমূহ যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজি পৰৱৰ্তী প্ৰশ্ন, হেনলি পাছপোৰ্ট 2026ত ভাৰতৰ স্থান কি? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 75 ৰেংক। পৰৱৰ্তী প্ৰশ্ন, গ্ল'বেল পিচ ইণ্ডেক্স 2026ত ভাৰতৰ স্থান কি? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 127 ৰেংক, যিটো 2025 চনত 115 নম্বৰ ৰেংকত আছিল।
আজিৰ পৰৱৰ্তী প্ৰশ্ন, ফিস্কেল হেল্থ ইনডেক্স 2026ত অসমৰ স্থান কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, পঞ্চম স্থান। আৰু এই ইনডেক্সটো জাৰি কৰিছে নীতি আয়োগৰ ফালৰ পৰা। পৰৱৰ্তী প্ৰশ্ন, পাৰফৰ্মেন্স গ্ৰেডিং ইনডেক্স PGI 2026ত অসমৰ স্থান কি? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 12 নম্বৰ ৰেংক। আজিৰ 20 সংখ্যক তথা শেষৰটো প্ৰশ্ন হৈছে, প্ৰকৃতি ৰক্ষক সন্মান 2026 তলৰ কোনটো অনুষ্ঠানে প্ৰদান কৰিছে? আৰু এই প্ৰশ্নটোৰ 4টা অপশ্যন দিয়া আছে। আপোনালোকে যিটো শুদ্ধ হয় সেই অপশ্যনটো অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আপোনালোকে আগন্তুক আহিবলগীয়া অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে নতুন প্ৰভাত ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থব। যিহেতু আপোনালোকৰ বাবে বহুবিলাক চ'ৰ্চৰ পৰা প্ৰশ্নসমূহ কালেক্ট কৰি আপোনালোকৰ বাবে সম্পূৰ্ণ বিনামূলীয়াভাৱে আগবঢ়াই দিয়া হৈছে। গতিকে আশা কৰোঁ আপোনালোকে এই ক্ষেত্ৰত যথেষ্ট পৰিমাণে উপকৃত হ'ব। আজিৰ ভিডিঅ'টোত ইমানেই আছিল। ধন্যবাদ।